লিডু চাহ বাগিচা কর্তৃপক্ষ হুঁশিয়ার শ্রমিকৰ ন্যূনতম সুবিধা প্ৰদান কৰক শ্রমিকৰ ওপৰত শোষণ নীতি বন্ধ কৰক আমাৰ ওপৰত শোষণ নীতি বন্ধ কৰক শ্রমিকৰ দৈনিক মজুৰি 351 টকালৈ বৃদ্ধি কৰক শ্রমিকৰ ধৰ্মঘটত কঁপি উঠিল লিডু চাহ বাগিচা সমগ্ৰ অসমৰ লগতে আজি তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ অন্তৰ্গত লিডুত অসম চাহ মজদুৰ সংঘ মাৰ্ঘেৰিটা শাখাৰ কাৰ্যকৰী সমিতিৰ সিদ্ধান্ত মৰ্মে লিডু চাহ বাগিচা ইউনিট কমিটিৰ উদ্যোগত পুৱা 9 বজাৰ পৰা 11 বজালৈকে দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰা হয়। আজিৰ এই ধৰ্মঘট কাৰ্যসূচীৰ দাবী অনুসৰি শ্ৰমিকসকলৰ দৈনিক মজুৰি 351 টকালৈ বৃদ্ধি কৰা, শ্ৰমিকৰ আৱাস গৃহ মেৰামতি, শ্ৰমিকৰ লাইনত পৰ্যাপ্ত পানী যোগান, শৌচাগাৰ মেৰামতিৰ লগতে প্ৰয়োজন অনুসৰি নতুন শৌচাগাৰ নিৰ্মাণ, বাগিচাত কেঁচা ঘৰ সাজি বসবাস কৰা স্থায়ী শ্ৰমিক পৰিয়ালক আইনমতে পৰিয়াল হিচাপে স্বীকৃতি প্ৰদান কৰি তেওঁলোকক থকা ঘৰ প্ৰদান, খৰি যোগান, ঔদ্যোগিক চুক্তিমতে চালকসকলক আৰ্টিচিয়ান গ্ৰেড আৰু চৰ্দাৰসকলক উপ কৰ্মচাৰী দ্বিতীয় গ্ৰেডলৈ পদোন্নতি দিয়াৰ দাবী উত্থাপন কৰা হয়। এই দাবীসমূহ পূৰণ নোহোৱা পৰ্যন্ত আজিৰে পৰা সপ্তাহৰ প্ৰতি সোমবাৰে অসম চাহ মজদুৰ সংঘ মাৰ্ঘেৰিটা শাখাৰ উদ্যোগত মাৰ্ঘেৰিটা অঞ্চলৰ প্ৰতিখন চাহ বাগিচাত অৱস্থান ধৰ্মঘট কৰাৰ সিদ্ধান্ত ঘোষণা কৰে। প্ৰতিবাদী শ্ৰমিকসকলে চৰকাৰক তীব্ৰ সমালোচনা কৰাৰ লগতে জনায় যে চৰকাৰে উল্লিখিত দাবীসমূহ শীঘ্ৰে পূৰণ নকৰিলে গণতান্ত্ৰিক পদ্ধতিৰে আন্দোলন অধিক তীব্ৰতৰ কৰি তোলা হ'ব। মাৰ্ঘেৰিটা শাখা সংঘৰ উদ্যোগত মাৰ্ঘেৰিটা অঞ্চলৰ যিমানবিলাক বাগিচা আছে সকলোবিলাক বাগিচাতে আজি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হৈছে আৰু আজি মই ইয়াত লিডু চাহ বাগিচাত উপস্থিত হৈছোঁ। ইয়াত লিডু চাহ বাগিচাৰ আমাৰ কমিটি আৰু ৰাইজে আজি প্ৰতিবাদ সাব্যস্ত কৰিছে, অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী লৈছে আৰু সমস্যাবিলাক বৰ ডাঙৰ সমস্যা নহয় আৰু সমস্যা যিবিলাক সেইবিলাক মানে বেছিক সমস্যা আৰু এই সমস্যাবিলাক সমাধান কৰিব নোৱাৰাটো বাগিচা কৰ্তৃপক্ষৰ কাৰণে চৰম ব্যৰ্থতা। কোনো নতুন কথা শ্ৰমিকে কোৱা নাই। ইয়াত শ্ৰমিকে হাজিৰাৰ কথা কৈছে, ইয়াত তেওঁলোকে যিসকল দায়িত্বশীল কামত কাম কৰি থকা শ্ৰমিক আছে তেওঁলোকৰ উপযুক্ত পদোন্নতিৰ কথা কৈছে, তেওঁলোকৰ ঘৰ দুৱাৰ মেৰামতিৰ কথা কৈছে, পানী যোগানৰ কথা কৈছে, শৌচাগাৰৰ কথা কৈছে। এইবিলাক বেছিক নিডছ আজিৰ তাৰিখত এইবিলাক মানে বুনিয়াদী সা সুবিধা বুলি কোৱা হয়। এই বুনিয়াদী সা সুবিধাবিলাক যদি মেনেজমেণ্টে সময়মতে যোগান ধৰিব নোৱাৰে, ব্যৱস্থা কৰি দিব নোৱাৰে, তেন্তে এনেধৰণৰ বাগিচা কৰ্তৃপক্ষক বা এনেধৰণৰ মালিক পক্ষক বাগিচা চলোৱাৰ কোনো অধিকাৰ নাই। আৰু তাতকৈ দুৰ্ভাগ্যজনক কথা, আজি প্ৰায় 4-5 বছৰমান হ'ল প্ৰায় সকলোবিলাক বাগিচা অসমৰ সৰু ডাঙৰ সকলোবিলাক বাগিচাই মানে লছৰ দোহাই দি চাহপাতৰ উপযুক্ত মূল্য পোৱা নাই, এনেধৰণৰ অজুহাতবিলাক দেখুৱাই শ্ৰমিকবিলাকক তেওঁলোকৰ সা সুবিধাৰ পৰা বঞ্চিত কৰি থকাৰ এক প্ৰৱণতা আমি দেখিবলৈ পাইছোঁ আৰু এনে প্ৰৱণতাক আমি কঠোৰ ভাষাৰে নিন্দা কৰিছোঁ আৰু চৰকাৰকো আমি দাবী জনাইছোঁ। চৰকাৰৰ এটা বিয়াগোম শ্ৰম বিভাগ আছে, এই শ্ৰম বিভাগটো বাগিচা বনোৱা আইনখন সম্পূৰ্ণৰূপে প্ৰযোজ্য কৰাৰ দায়িত্ব হ'ল শ্ৰম বিভাগৰ, কিন্তু আজি এই বিয়াগোম শ্ৰম বিভাগ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বত থকা বিয়াগোম শ্ৰম বিভাগটো শ্ৰমিকসকলৰ ন্যূনতম সা সুবিধাসমূহ মানে দিয়াৰ ক্ষেত্ৰত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে। আজি আপোনালোকে যদি সকলোৱে মানে বিষয়বিলাক যদি দকৈ চাবলৈ চেষ্টা কৰিব তেন্তে গম পাব যে বাগিচা বনোৱা আইনত পেনেল প্ৰভিজন আছে, মানে শাস্তিমূলক ব্যৱস্থা আছে, কিন্তু আজি দুৰ্ভাগ্যৰ কথা আজি যোৱা বছৰত কিমান বাগিচাৰ পৰিচালকক জৰিমনা হেৰি কৰা হ'ল বা কিমান বাগিচাৰ ওপৰত আইনগত ব্যৱস্থা গ্ৰহণ কৰা হ'ল, সেই কথাটো যদি আপোনালোকে অনুধাৱন কৰিবলৈ চেষ্টা কৰিব তেন্তে এই শ্ৰম বিভাগৰ ফোপোলা স্বৰূপটো ওলাই পৰিব। গতিকে চৰকাৰৰ তৰফৰ পৰা আজিৰ তাৰিখত শ্ৰমিকসকলে কোনো ধৰণৰ আইনগত সা সুবিধা লাভ কৰিব পৰা নাই আৰু বাগিচা যিসকল মালিক আছে তাৰ এই সুযোগ গ্ৰহণ কৰি শ্ৰমিকসকলক শোষণৰ এক নীতি গ্ৰহণ কৰি আহিছে আৰু ইয়াক আমি কঠোৰ ভাষাৰে নিন্দা কৰিছোঁ আৰু শ্ৰমিক সংগঠন এটাৰ ওচৰত
আন্দোলনৰ বাদে এই বিষয়বিলাক দাঙি ধৰাৰ ক্ষেত্ৰত আন্দোলনৰ বাদে অন্য পন্থা নাই। আমি বিভিন্ন সময়ত চিঠি পত্ৰ আদান প্ৰদানৰ যোগেদি বিষয়বিলাক মীমাংসা কৰিবলৈ চেষ্টা কৰিছোঁ, কিন্তু তেওঁলোকে কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰাত আজি বাধ্যত পৰি আমি আন্দোলনৰ পন্থা বাছি ল'লোঁ। কিছুদিনৰ পূৰ্বতে এটা কথা চৰ্চিত হৈছিলে যে যি কোম্পানী ইউনিয়ন বেগৰ যি কোম্পানী বাগানবিলাক আছে এইবিলাক বিক্ৰী কৰা MRILৰ কেইবাখনো বাগিচা বিক্ৰী হৈছে। ডুমডুমা অঞ্চলৰ বাগিচা, অসমৰ অন্যান্য প্ৰান্তত থকা বাগিচাসমূহ বিক্ৰী হৈছে। ঠিক তেনেকৈ ৱাৰেন টি কোম্পানীয়ে তেওঁলোকৰ বাগিচা বিক্ৰী কৰিছে। ডাঙৰ ডাঙৰ যিমান চাহ কোম্পানী আছে সকলোবিলাকে বাগিচাবিলাক বিক্ৰী কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা আমি দেখিবলৈ পাইছোঁ। আৰু তেওঁলোকে লছৰ দোহাই দি পেলাই বাগিচাবিলাক বিক্ৰী কৰিবলৈ লৈছে। কিন্তু এই ক্ষেত্ৰত চৰকাৰ সম্পূৰ্ণৰূপে নিমাত। আমি চৰকাৰৰ ওচৰত বিভিন্ন সময়ত দাবী জনাইছোঁ যে কোনোবা এজন সৰ্বসাধাৰণ ৰাইজে যদি ক'ৰবাত একঠা মাটি কিনিব লগা হয় তেন্তে অনুমতিৰ নানা ৰকমৰ প্ৰক্ৰিয়াৰ মাজেদি তেওঁলোকে পাৰ হ'ব লগা হয়। কিন্তু আজি লাখ লাখ বিঘা, হাজাৰ হাজাৰ বিঘা মাটি কলিকতাত এখন চুক্তিৰ যোগেদি বিক্ৰী হৈ গৈছে আৰু চৰকাৰ সম্পূৰ্ণৰূপে নিমাত। এই কথাটো এটা ৰহস্যৰ আৱৰ্তন। ভূমি নীতি 2020 পূৰ্বৰ চুক্তিবিলাকত যদি ক'ৰবাত আঁসোৱা আছিল সেইবিলাক দূৰ কৰি পেলাই এটা ভাল মানে লিজ এগ্ৰিমেণ্ট চৰকাৰে কৰিব লাগিছিল, যাতে শ্ৰমিক আৰু ৰাজ্যখনৰ যি মানে ৰিভেনিউ কোনো কাৰণতে যাতে ৰাজ্যৰ ৰিভেনিউ লছ নহয় আৰু শ্ৰমিকৰ স্বাৰ্থবিলাক যাতে সুৰক্ষিত হয়। এতিয়া এই বাগিচাবিলাকক মানে বন্ধকত ৰাখি পেলাই বেছিভাগ কোম্পানীয়ে ডাঙৰ ডাঙৰ লোন লৈছে আৰু সেই লোনবিলাক লোৱাৰ কাৰণে লোনবিলাক তেওঁলোকে ঘূৰাব নোৱাৰাৰ কাৰণে ক'ৰবাত নিলামৰ দৰে পৰিস্থিতিৰো উদ্ভৱ হৈছে। গতিকে এই কথাবিলাক চৰকাৰে চায়ো মানে সম্পূৰ্ণৰূপে মৌনতা অৱলম্বন কৰাটো দুৰ্ভাগ্যজনক কথা। লক্ষ্য কৰি আহিছোঁ যে তেওঁলোকে মালিকসকলক ৰক্ষণাবেক্ষণ দিয়াৰ বাবে বিভিন্ন সময়ত শ্ৰম আইনসমূহৰ সংশোধন ঘটাই আছে। এতিয়া ভাৰতবৰ্ষৰ চৰকাৰখনে গোটেই আমাৰ দেশখনত শ্ৰমিকৰ বিভিন্ন কথাবিলাকক লৈ পেলাই কল কাৰখানা ইত্যাদিত 44খন আইন আছে আৰু এই 44খন আইনক তেওঁলোকে মাৰ্চ কৰি পেলাই 4খন আইনলৈ ৰূপান্তৰিত কৰিবলৈ লৈছে আৰু বাগিচা বনোৱা আইনখন তেওঁলোকে 2টা পেজত সীমাবদ্ধ কৰিবলৈ লৈছে। গতিকে এইবিলাক তেওঁলোকে মালিকসকলক ৰক্ষণাবেক্ষণ দিয়াৰ স্বাৰ্থতে তেওঁলোকে এনেধৰণৰ কামবিলাক দেখা গৈছে যে মাৰ্ঘেৰিটা এটা কথা আমি বিভিন্ন সময়ত বিভিন্ন জেগাত আমি দাঙি ধৰি আহিছোঁ যে অসমৰ প্ৰায় 42-45টা বিধানসভা সমষ্টি য'ত চাহ জনগোষ্ঠী ভোটাৰে নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰিছে আৰু এই 42টা বা 45টা বিধানসভা সমষ্টিৰ ভিতৰত 10-12জন চাহ জনগোষ্ঠীৰ প্ৰাৰ্থী বিভিন্ন দলৰ পৰা প্ৰাৰ্থিত্ব আগবঢ়ায় আৰু প্ৰতিদ্বন্দ্বিতাও কৰে। আৰু বৰ্তমান আজিৰ তাৰিখতো 6জন বিধায়ক আছে চাহ জনগোষ্ঠী সমাজৰ পৰা, কিন্তু বাকী যিসকল আছে অনা চাহ জনগোষ্ঠীৰ লোক। আৰু এই সমাজখনৰ উন্নয়নৰ দায়িত্ব কিন্তু সকলোৱে ল'ব লাগিব। অকল চাহ জনগোষ্ঠী সমাজৰ পৰা জিকি গ'লেই যে চাহ জনগোষ্ঠীৰ উন্নয়নৰ দায়িত্ব ল'ব লাগিব তেনে কথা নহয়। যিসকলে চাহ জনগোষ্ঠীৰ ভোটেৰে বিধানসভাৰ আসন সলনি কৰিবলৈ সক্ষম হৈছে বা মন্ত্ৰীসভাত স্থান পাইছে, সকলোৰে দায়িত্ব যে চাহ জনগোষ্ঠীৰ যিবিলাক জ্বলন্ত সমস্যা আছে, আদিবাসী লোকসকলৰ যিবিলাক জ্বলন্ত সমস্যা আছে সেইবিলাক সমাধান কৰিবৰ কাৰণে তেওঁলোকে মাত মাতিব লাগিব। কিন্তু দুৰ্ভাগ্যৰ কথা, আজি আমি যদি মাৰ্ঘেৰিটাৰ স্থানীয় বিধায়কৰ কথাই পাতোঁ তেন্তে তেওঁ কোনোদিন চাহ শ্ৰমিকৰ বা ন্যূনতম মজুৰিৰ কথা পাতা আমি দেখা নাই। ঘৰ দুৱাৰ পানী পায়খানাৰ কথা পাতা আমি দেখা নাই। চাহ শ্ৰমিকসকলক মাটিৰ পট্টা দিব লাগে বুলি তেওঁ কোনোদিন মাত মতা আমি দেখা নাই। চাহ জনগোষ্ঠী বা আদিবাসী সমাজৰ যুৱক যুৱতীসকলক সংস্থাপন দিব লাগে সেই কথাটো আমি তেওঁক কোনোদিন মাত মতা দেখা নাই। তো এনেধৰণৰ কথাবিলাক আহিছে যে আজি আদিবাসী চাহ জনগোষ্ঠীৰ ভোটেৰে মন্ত্ৰী বিধায়ক হোৱা সাংসদ হোৱা সকল আজি কিন্তু চাহ শ্ৰমিকৰ যিবিলাক বেছিক সমস্যা সেইবিলাক বিধানসভাৰ লোকসভাৰ মজিয়াত দাঙি ধৰাৰ ক্ষেত্ৰত সম্পূৰ্ণৰূপে দেখা গৈছে আপুনি। আৰু মই তাকেই ক'ব খুজিছোঁ যে অকল সেইখন সমাজৰ পৰা ওলাই যোৱা সকলোৰে দায়িত্ব নাই। যিজনে ভোট লৈ পেলাই আগুৱাই গৈছে, যিসকলে ভোট লৈ পেলাই চাহ জনগোষ্ঠী আদিবাসী লোকৰ ভোট লৈ পেলাই সাংসদ বিধায়ক হৈছে, এই সমাজখনৰ সকলোবিলাক সমস্যা দাঙি ধৰিব লাগিছিল। আৰু নিশ্চয় আমাৰ সমাজৰ পৰাও যিসকল ওলাই গৈছে ক'ৰবাত নহয় ক'ৰবাত তেওঁলোকো ব্যৰ্থ হৈছে সমস্যাবিলাক মানে এড্ৰেছ কৰাত। লিডু চাহ বাগিচা কৰ্তৃপক্ষ হুঁচিয়াৰ, শ্ৰমিকৰ ন্যূনতম সুবিধা প্ৰদান কৰক, শ্ৰমিকৰ ওপৰত শোষণ নীতি বন্ধ কৰক, আমাৰ ওপৰত শোষণ নীতি বন্ধ কৰক, শ্ৰমিকৰ দৈনিক মজুৰি 351 টকালৈ বৃদ্ধি কৰক, শ্ৰমিকৰ দৈনিক মজুৰি 351 টকালৈ বৃদ্ধি কৰক। ইনকাম জিন্দাবাদ, মজদুৰ শক্তি জিন্দাবাদ, শ্ৰমিকৰ দৈনিক মজুৰি 351 টকালৈ বৃদ্ধি কৰক, শ্ৰমিকৰ দৈনিক মজুৰি 351 টকালৈ বৃদ্ধি কৰক। লিডুৰ পৰা হেমন্ত কোচৰ ৰিপৰ্ট, হেডলাইন ব্ৰিফ।